हेलो फ्रेंड्स पुरा स्वागत जनाइছো মই অন্য এটা ভিডিও লৈ আৰু আজি যেহেতু মঙ্গলবাৰ তাৰ কাৰণে মই যাব ওলাইছো হনুমান মন্দিৰ আৰু খুব ৰাতিপুৱা 8:30 বজাতে মই ওলা আহিলো অকলে লগত কোনো নাই তো আপোনালোকে দেখিব পাৰিছে মই অকলে ওলা আহিলো আৰু এনেকৈ আহি মই পাই গলো লংকেশ্বৰ মন্দিৰ আৰু লংকেশ্বৰ মন্দিৰ প্ৰথমে মই গণেশ মন্দিৰত সেৱা এটা কৰিলো যেহেতু আজি মই অযোধ্যাক যাম আৰু যোৱাৰ আগতে এটা সেৱা কৰিলো যাতে মোৰ যাত্ৰাটো মংগল হয় তাই কামনা কৰো আৰু আপোনালোকক এবাৰ গণেশ মন্দিৰৰ ভিতৰ ভাগটো মই দেখাই দিছো ধুনিয়াকৈ এবাৰ আপোনালোকক সেৱা কৰিলো ব্লগৰ জৰিয়তে আৰু যেহেতু শিৱ মন্দিৰটো বহুত ওপৰত তাৰ কাৰণে মই তলতে সেৱা কৰি ললো যেহেতু মোৰ সময় একেবাৰে নাই আৰু মামা আহাৰ কথা আছিল কিন্তু সি নাহিল তাৰ কাৰণে মই অকলে আহিবলগীয়া হ'ল আৰু এয়া মই হনুমান মন্দিৰ পাই গলো ফাইনালি আৰু হনুমান মন্দিৰত আপোনালোকৰ কাৰণে এটা আশীৰ্বাদ বিচাৰিলো আৰু যাতে মোৰো এই অযোধ্যাৰ ৰাম মন্দিৰৰ যাত্ৰাটো শুভ হয় তাৰে কামনা কৰিলো আৰু এনেকৈ মন্দিৰৰ পৰা ওলাই আহিলো আৰু আহি পেলাই দেখি পালো এটা আইতাক আৰু আইতাটোক 10 টকা এটা দি পেলাই সেৱা এটা কৰিলো যাতে মোৰ এই যাত্ৰাটো শুভ হয়।